এই প্ৰেম বোলা বস্তুটো কেনেকুৱা এক অবুজ হাতৰ আচলতে যেতিয়ালৈকে মানুহে প্ৰকৃত প্ৰেম নাপায় প্ৰেম প্ৰেম বুলি হাবা ধৰি খায় আৰু যেতিয়া সেই প্ৰকৃত প্ৰেম নিজৰ নিচেই ওচৰত থাকে সেইখিনি সময়ত কিন্তু সেই প্ৰেমাস্পদক বা সেই প্ৰেমক আকুৱালি মৰমেৰে ৰাখিবলৈ নাজানে যদিহে আপোনাৰ জীৱনত এনেকুৱা কোনো এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিয়ে আপোনাৰ হাঁহিত হাঁহি আৰু আপোনাৰ কান্দনত কান্দন বিচাৰি পায় যিগৰাকী ব্যক্তিয়ে আপুনি অবিহনে কোনো ধৰণৰ সুখ অনুভৱ কৰিব নোৱাৰে যিগৰাকী ব্যক্তিয়ে আপোনাৰ নামত পাগলৰ দৰে ভাল পাই থাকে যিগৰাকী ব্যক্তিয়ে সমাজৰ কোনো ব্যক্তিয়ে যদি আপোনাক বেয়াকৈ কৈছে নিজে নিজৰ বুকুত পাতি ল'ব সেই দুখ দৰকাৰ হ'লে তথাপিও এটা আঁচু ৰাখিব নিদিয়ে আপোনাৰ গালৈকে যিগৰাকী ব্যক্তিয়ে নিজৰ সমস্তখিনি পাহৰি গৈছে আপোনাৰ নামত কেৱল আপুনি ভাল পোৱাকে ভাল পোৱা বনাই লৈছে আপুনি বেয়া পোৱাক বেয়া পোৱা বনাই লৈছে আপুনি যদি কৈছে যে তাত নাযাবি তো নাযায় যদি আপুনি কৈছে যে এইটো কৰি মই ভাল পাওঁ তেতিয়াহ'লে সেই কামটো তেওঁ খুব ইচ্ছা কৰি নিজৰ মনেৰে কৰিবলৈ ইচ্ছা কৰিছে যদি এনেকুৱা এগৰাকী ব্যক্তি আপোনাৰ জীৱনত আছে ন তেতিয়াহ'লে আপুনি ভাগ্যৱান কিন্তু হ'লে কি হ'ব বহুত মানুহ এনেকুৱা দেখিছো সমাজত যিখিনি এই সকলোবোৰ পোৱাকৈ এগৰাকী প্ৰেম কৰা মানুহ পাইছে জীৱনত কিন্তু সেই প্ৰেমাস্পদক বা সেই আপোন মানুহজনক আঁকোৱালি ৰাখিব পৰা নাই কিহৰ বাবে আপুনি সেই আপোনজনক দুখ দিছে আপোনাক যিমান ভাল পায় আপুনি সিমান তিক্ততা দিছে আপোনাক যিমান মৰম কৰে আপুনি সিমান ঘৃণা দিছে আপুনি এনেকুৱাকৈ অনুভৱ কৰিছে যে তাইনো ক'ত যাব বা সিনো ক'ত যাব তেওঁতো মোৰেই মোক এৰি ক'ত নোযাব কিন্তু সেই ভাল পোৱা মানুহগৰাকীক ইমান বেছি ঘৃণা নিদিব যে এটা সময়ত আপুনি অবিহনে তেওঁ জীয়াই থাকিব পৰা হ'ব সেই মানুহগৰাকীক ইমান বেছি তিক্ততা নিদিব ইমান বেছি অবিশ্বাস নিদিব য'ত এটা সময় আহি পৰিব যে আপোনাৰ প্ৰয়োজন তেওঁ অনুভৱ নকৰা হ'ব আজি যিগৰাকী মানুহে আপুনি অবিহনে জীৱনটো চিন্তাও কৰিব নোৱাৰে সেইগৰাকী মানুহেই কিন্তু আপোনাৰ সন্মুখত খুব সুন্দৰকৈ হাঁহি ফূৰ্তিৰে জীৱন নিৰ্বাহ কৰিব কিন্তু আপোনাৰ প্ৰয়োজন অনুভৱ নকৰিব হেনেকুৱা এটা দিন হয়তো আপোনাৰ অভিশাপ স্বৰূপ হ'ব সেইদিনাখন আপুনি বহুত কান্দিব আপুনি বহুত হীনমান্যতাত ভুগিব আপুনি বহুত নিজকে দোষী বুলি ভাবিব কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যাব আপুনি আৰু বিচাৰি নাপাব আপোনাৰ সেই মৰম ভাল পোৱা বা আপোনাক ইমান বেছি বিশ্বাস আৰু প্ৰেম কৰা মানুহজনক আসলতে আমি সম্পৰ্ক এটা থকালৈকে যেতিয়ালৈকে আমাৰ নিজৰ আপোন মানুহখিনি আমাৰ লগত থাকে তেতিয়ালৈকে আমি অনুভৱ নকৰো তেওঁৰ গুৰুত্ব কিমান তেওঁৰ কিমান প্ৰয়োজন আছে জীৱনটো যে আজি অস্তিত্বও আছে সমাজৰ আগত যে কিবা এটা সন্মান আছে সেইখিনি যে তেওঁৰ বাবেও বহুখিনি মোৰ আগুৱাই গৈ আছে সেইটো কথা হয়তো আপুনি তেতিয়ালৈকে অনুভৱ নকৰিব যেতিয়ালৈকে আপোনাৰ লগত তেখেত থাকিব কিন্তু সময়বোৰ নিষ্ঠুৰ জানেনে আপুনি কাৰোবাক বহুত বেছি গুৰুত্ব দি আছে তেওঁ লগত আছে লাহে লাহে আপুনি গুৰুত্ব কমাই দিছে আৰু কোন মুহূৰ্তত তেওঁ আপোনাৰ পৰা বহু দূৰত আঁতৰি যাব আৰু সেই সময় কিন্তু আপুনি উভতি ঘূৰাই নাপাব যিখিনি সময়ত আপুনি একেলগে হাঁহিব কান্দিব মনৰ দুখ প্ৰকাশ কৰিবলৈকে সেই আপোন মানুহজন আপোনাৰ সময়ত এটা সময় কিন্তু নাথাকিব সেয়েহে বিনম্ৰ অনুৰোধ নিজৰ আপোন মানুহজনে যদি আপোনাক বহুত ভাল পায় ন সেই ভাল পোৱাক সন্মান দিবলৈকে গুৰুত্ব দিবলৈকে চেষ্টা কৰক বহুত ভাগ্যৰ বলত মানুহে সঁচা প্ৰেম পায় আৰু সেই সঁচা প্ৰেমৰ নিদৰ্শন হিচাপে আপোনালোকৰ সম্পৰ্কটো খুব সুন্দৰকৈ সন্মান সহকাৰে বজাই ৰাখিবলৈ চেষ্টা কৰক এফালৰ পৰা কোনো এটা সম্পৰ্ক ভালে নাথাকে কিন্তু যদি আপুনি মৰম দিছে তেতিয়াহে আপুনি মৰম পাব যদি আপুনি মৰমৰ বিনিময়ত ঘৃণা দিছে আপুনি যদি সন্মানৰ বিনিময়ত আপুনি যদি বহুত বেছি কষ্ট দিছে বা তাচ্ছিল্য দিছে কাৰোবাক তেতিয়াহ'লে সেই সম্পৰ্ক কিন্তু বেছি দিন নিটিকে আৰু তেতিয়া কিন্তু তাৰ বাবে দোষী আপুনি নিজেই হ'ব যাৰ পাছত আপুনি বুজিলেও সেই সম্পৰ্ক ঘূৰাই নাপাব এই ভিডিঅ'টি কোনো এজন ব্যক্তিৰ বাবে নহয় এই ভিডিঅ'টি প্ৰতিগৰাকী ব্যক্তিলৈকে আসলতে আমি দুখ কৰি থাকো যে ভগৱানে আমাক প্ৰকৃত ভাল পোৱা নিদিলে বা দিলে বা এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি পাতি থাকো ন বা যাক ভাল পাইছিলো তাক নিদিলে কিন্তু ভগৱানে আসলতে সেই সকল ব্যক্তিকে আমাৰ জীৱনত পঠাই যাৰ বাবে আসলতে আমাৰ বাবে উচিত যিগৰাকী ব্যক্তি কিন্তু সেই উচিত ব্যক্তিগৰাকীক আমি উচিত সময়ত চিনি নাপাওঁ বাবে আমি সদায় দুখত থাকিবলগীয়া হয় সেয়েহে আজি এই ভিডিঅ'টি চাই থকা সময়তে এবাৰ চকুৰুটি মুচি ভাবি চাওকচোন আপোনাৰ জীৱনত সেই কোনগৰাকী ব্যক্তি বাৰু বহুত আপোন যিগৰাকী ব্যক্তি আপুনি যদি আজি হঠাৎ নোহোৱা হৈ যায় কাৰ বেছি ফৰক পৰিব কাৰ বেছি জীৱনত
প্ৰভাৱ পৰিব আপুনি নোহোৱাৰ। আৰু যদি প্ৰশ্নটোৰ উত্তৰ পায় তেতিয়াহ'লে জানিব সেইগৰাকী হৈছে আপোনাৰ প্ৰথম আৰু প্ৰধান আপোন ব্যক্তি। সেই ব্যক্তিগৰাকীক ভালকৈ ৰাখিব দেই।